বগৰী খাইছে এয়া চাওক মই মোৰ ভ্লগটো এতিয়া আৰম্ভ কৰিব বিচাৰিছো এইখিনি ৰাইজ চাওক বগৰী খাবলৈ কেনেকৈ ঘূৰি ফুৰিছে এয়া চাব দেই আপোনালোকে মোৰ ভ্লগটো প্ৰথমৰ পৰা শেষলৈকে চাব একদম ভালকৈ মন দি চাব এইগৰাকী চাওক এই সৰু ছোৱালীজনী চাওক কেনেকৈ জপি আছে এয়া চাওক এইজোপা বগৰী বিৰাট মিঠা এয়া হৈছে দেই বগৰী বিৰাট ঠাণ্ডা কিন্তু বতৰ ঠাণ্ডা তথাপি বগৰী খাবলৈ কোনেও এৰি দিয়া নাই বগৰী স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'ৰ মাজলৈ আজি বহু বিৰতিৰ মূৰত পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰিব চাই থাককচোন আজি আমি এতিয়া ওলাইছোঁ এফালে ফুৰিবলৈ আজি যিহেতু ২৬ জানুৱাৰী গতিকে ভাবিছোঁ অলপ ফুৰি আহোঁ কিন্তু ক'লৈ যাম কি কৰিম সেয়া আপোনালোকে চাই থাকিব ভিডিঅ'টি শেষলৈকে তেতিয়াহ'লে চাবলৈ আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টি আহি আমি পালোহি বগীবিল অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ সেই দূৰতেই ইয়াত আমাৰ ৰান্ধিবলৈ আৰম্ভ কৰিছে ছোৱালীজনীয়ে খুবেই ফূৰ্তি কৰিছে এয়া শাহুৰ তিলনীৰ কিছু দৃশ্যাংশ এনেদৰেই আয়োজন হৈছিলে আৰু ইয়াতে ভকতসকলে নিজা নীতি নিয়মেৰে সমাপন কৰিবলৈ চেষ্টা কৰিছিলে সেইদিনা মানুহো যথেষ্ট হৈছিলে আমাক উৎসাহ দিছিলে সাহস দিছিলে দুখৰ দিনত মাত দিছিলেহি যথেষ্ট মানুহ আমি পাইছিলোঁ আমাৰ বিপদৰ দিনত আৰু এনেদৰেই এনে নিয়মৰ মাজেৰে সেইদিনা তিনিদিনীয়া তিলনী সমাপন হৈছিলে আশা কৰোঁ অনাগত দিনবোৰতো আপোনালোকৰ সঁহাৰি পাম বাৰ্থডে পাৰ্টি এটা আছিলে বাৰ্থডে পাৰ্টি বুলিয়ে কৈছোঁ আৰু ওচৰৰে চুবুৰীয়াৰ জন্মদিন গতিকে নিমন্ত্ৰণ কৰিলে যি সময়ত নিমন্ত্ৰণ কৰিছিলে সেই সময়ত যাব নোৱাৰিলোঁ তথাপি সন্ধিয়া সময়ত গৈ হ'লেও দেখা এটা দি আহিলোঁ আৰু তাৰো কিছু দৃশ্যাংশ ধৰি ৰাখিছিলোঁ সেয়াও এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ চাই থাককচোন আমাৰ ভিডিঅ'টি আমাৰ হামো ঠিক আছে ন বাৰ্থডে আছিলে গ'লোঁ ফূৰ্তি কৰিলোঁ বগৰী খালোঁ খুবেই ফূৰ্তি হ'ল তাত বাৰ্থডে আছিলে কিছুদিনৰ পূৰ্বতে মই আপোনালোকৰ বাবে এটা ভিডিঅ' আগবঢ়াইছিলোঁ গগৈ এতিয়া চেতিয়া তেওঁলোকৰ ঘৰতে আছিলে বাৰ্থডে আমি খালোঁগৈ কৈছোঁৱেই ফূৰ্তি কৰিলোঁ চাই থাকক ভিডিঅ'টো এইবাৰ পোৱালিখিনি আহিলে এইখিনিয়ে এইবাৰ ইহঁতি বগৰী পাৰে বোলে সৰমুটি ওলাইছে ৱাহ এইবাৰ পোৱালিখিনি পাল এয়া চাওক এইখিনি গৈ আছে এইবাৰ পোৱালিখিনি কেইটামান বস্তুৰ টোপোলা আহিলে আজি সেই টোপোলাকেইটাও আপোনালোকক তাৰ মাজত কি আছে সেয়াও দেখুৱাম টোপোলাকেইটা খুলিছোঁ চাই থাককচোন ভিডিঅ'টি দেখিবলৈ পাব কেনে পায় সেয়া কিন্তু জনাবলৈ নাপাহৰিব পেকেট আহিছে এয়া চাওক পেকেটটো এইটো আপোনালোকক দেখুৱাই দিছোঁ আছে ইয়াত এটা খুব ভাল বস্তু বৰ্তমান সময়ৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কি আছেনো ইয়াত আপোনালোকৰ চাবলৈ নিশ্চয়কৈ মন গৈছে চাব ৰ'ব এইয়া আপোনালোকৰ আশাৰ এইয়া অন্ত পৰিলে নিশ্চয় ধৰি পৰিছে নাই পৰা এতিয়াও এইটো হৈছে এটা চুৱেটাৰ ঠাণ্ডা দিনত পিন্ধিব পৰা বৰ্তমান বহুত ঠাণ্ডা পৰিছে বতৰ ডাৱৰীয়া গতিকে কৈছোঁ যে বৰ্তমান সময়ৰ বাবে আটাইতকৈ প্ৰয়োজনীয় এয়া সম্পূৰ্ণ চুৱেটাৰটো আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক চুৱেটাৰটো এইটো সম্পূৰ্ণৰূপে এয়া
মিহি আপোনালোকক এইটো দেখুৱাই দিছোঁ। এইটো চাওক, এইটো চুৱেটাৰটো দেখুৱালোঁ আপোনালোকক। চাই থাকিব আমাৰ कितना पड़ा है? 550 550। ठीक है, इलेक्ट्रिक है। जानू की है हाँ फ्लिपकार्ट हाँ, फ्लिपकार्ट है, इलेक्ट्रिक है उसमें। जानू हाँ तो लबड़ के जैसा। हाँ वो डांगर देখিছে নি চাচোন ना, ঠিকে আছে बढ़िया है। হে আজিৰ ভিডিঅ'টি ইমানতে সামৰিব খুজিছোঁ। পৰৱৰ্তী ভিডিঅ'বোৰৰ জৰিয়তে আপোনালোকক আৰু নতুন নতুন কিছু আমোদ দিবৰ চেষ্টা কৰিম। নাজানো আপোনালোকৰ মনৰ খোৰাক দিব পাৰোঁ নে নোৱাৰোঁ, চেষ্টা কৰিম। আৰু বহুদিন মই বিৰত আছিলোঁ ভিডিঅ' দিয়াৰ পৰা। এইটো কাৰণেই বিৰত আছিলোঁ যিহেতু মোৰ কৈছোঁৱেই মোৰ শাহু ঢুকালে, সেয়েহে ভিডিঅ' দিয়াৰ পৰা বিৰত আছিলোঁ। এতিয়া প্ৰায় 1.5 মাহেই খবৰ হ'ল আৰু সেয়েহে আজি বহু বিৰতিৰ মূৰত ভিডিঅ'টি নতুনকৈ আৰম্ভ কৰিছোঁ। নাজানো কি কৰিব পাৰিছোঁ, কিমান ভাল হৈছে, কিমান ধুনীয়াকৈ আপোনালোকৰ বাবে প্ৰস্তুত কৰিব পাৰিছোঁ সেয়া ক'ব নোৱাৰোঁ, কিন্তু চেষ্টা কৰিছোঁ ভালদৰে তৈয়াৰ কৰিবলৈ। ভিডিঅ'টি চাই থাকক। কৈছোঁৱেই ভিডিঅ'টি এতিয়া সামৰিব লাগিব। আজিলৈ মোক অনুমতি দিয়ক। নমস্কাৰ।